हारिमु बिलिफांनो बयनिबो बिलिफांजों मेथाइ खनगिरि मरमिता मित्र बिथाङा जोंनि गेजेराव सफैगोन आरो दिनैनि हारिमु गासै हारिमु सिबियारि रायजो राजाफोरखौ दिनैनि हारिमु बिलिफांखौ सन्नि बर' नोंथाङा जेराव मेथाइ मुंख्लंफोरनिसिम गोसोखांनाय सावनाय बे हाबाफारिखौ साखाफारा खालामनाय नोंथांखौ खावलायहरो सावजेनगिरिया गासै बिथाङा थायो ओंखायनो बे हाबाफारिखौ जोङो नैबे समाव मावफुंनो नागिरदों नोंथाङा जेन' थाबैनो बे आलारि बाथि फोजोंनाय हाबाफारिखौ मावफुङो नै नोंथांमोननि सिगाङाव गलासार आलायस्रि रक्षार क्षेत्रत আমি সকলোৱে চেষ্টা কৰাটো উচিত চবে সেইটো জানিব লাগিব গতিকে আমাৰ गलासार आलायस्रि आफादनि उनाव साखाफारा जाना थागोन भेरगाव आঞ্চলিक राभा गोष्ठी दल আমি জীয়াই ৰাখিব লাগিব তেতিয়াহে জাতিটোৰ ভৱিষ্যত উজ্জ্বল হৈ থাকিব আৰু সেইবিলাক যদি আমি নাজানো উঠি অহা যুৱচামে যদি সেইবিলাক চিন্তা নকৰে তেতিয়াহ'লে ভৱিষ্যত জাতিও চেষ্টা কৰে ইয়াৰ কাৰণে চবেই চেষ্টা কৰিছে একেলগে চেষ্টা কৰিছে সেইটো আৰু চবচে ভাল জুবিনটো আমাৰ একদম ইণ্টাৰনেশ্যনেল ব্যক্তি আমাৰ কালচাৰৰ ক্ষেত্ৰত অকল অসমটো বা ভাৰতবৰ্ষতো তেখেতে ৰিপ্ৰেজেণ্ট কৰা নাই সারা পৃথিৱীত তেখেতৰ এটা নাম আছে গতিকে এইখিনি আমি তেখেতক মনত পেলাবই লাগিব আজি হয় চবেই দুখ প্ৰকাশ কৰিছে আমিও কৰিছোঁ জুবিন এইবাৰ বিহু পাতিব লগা হৈছে কিন্তু আমি এতিয়া আগবাঢ়িব লাগিব তেখেতৰ যিখিনি গীত হৈ গৈছে ইয়াক লৈ পেলাই আমি আকৌ আগবাঢ়িব লাগিব ইয়াৰ কাৰণে আমাৰ যিটো যুৱচাম এই যুৱচামখিনি আৰু পৰীক্ষা কৰিব লাগিব এইখিনি মই আহ্বান কৰিছোঁ এতিয়া এইটো অসম চৰকাৰী স্কিম আছে আমাৰ বি টি চি গতিকে আমি সেনেকুৱা মানে ভবা নাই এতিয়ালৈ যিহেতু আমাৰ কাউন্সিলৰ ক্ষেত্ৰত পুঁজি যিহেতু বহুত কম গতিকে এনেকুৱা গোটেই মানে বিহু উৎসৱটি কমিটিবিলাকক भेरगाव 21তম भेरगाव रंजाली बैसागोर আমি দুদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য দুদিনীয়া কাৰ্যসূচীৰে আমি কাৰ্যসূচী লৈছিলোঁ যোৱাকালি আমাৰ নৃত্য গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ গ'ল এই প্ৰতিযোগিতাত ওদালগুৰি জিলাৰকে আদি কৰি বাক্সা জিলাৰ পৰা আদি কৰি দৰং জিলাৰ পৰা বহুত প্ৰতিযোগী ইয়াত আহি অংশগ্ৰহণ কৰি গৈছে গতিকে আমি ভাবোঁ যোৱাকালি আমি খুব ধুনীয়াকৈ কাৰ্যসূচী পাৰ হৈ গ'ল আজি দ্বিতীয় দিনাখন ৰাতিপুৱা আমাৰ বৰ্ণাঢ্য শোভাযাত্ৰা কাৰ্যসূচী পাৰ হৈ গ'ল ইয়াৰ লগে লগে আমি এতিয়া 3 বজাৰ পৰা মুকলি বিহু আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ এই মুকলি বিহুত আমি প্ৰতিযোগিতা নাপাতোঁ আমি প্ৰদৰ্শনী কৰোঁ আৰু এই প্ৰদৰ্শনীত আদিবাসী ৰাভা আৰু বিহু বড়ো বিভিন্ন জনগোষ্ঠীয় কৃষ্টিৰে আমি আজি এই মুকলি বিহুৰ যি প্ৰদৰ্শনী ইয়াত আমি আৰম্ভ কৰিম আৰু ইয়াৰ লগে লগে এই ঐতিহাসিক ভেৰগাঁৱৰ যি ৰঙালী বিহু সন্মিলন এই ৰঙালী বিহু সন্মিলনৰ অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াত অসমৰ বৰেণ্য শিল্পী তথা মৰমিতা মিত্ৰ বাইদেউক আমি আমন্ত্ৰণ কৰিছোঁ অসমৰ বিভিন্ন জেগাত তেওঁক আমি গম পাইছোঁ যে মানে অলপ হেৰি কৰিছে তথাপিও আমি শিল্পী হিচাপে তেখেতক আমি ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ যাতে ৰাইজে ভুল নুবুজে সেইকাৰণে আমি শিল্পী হিচাপে তেখেতক কৰবাত ভুল থাকি গৈছে যদিও আমি বহুতে অভিযোগ কৰিছে তথাপিও আমি সেইটো কিবা কৰা নাই শিল্পী হিচাপে আমি তেওঁকে আমন্ত্ৰণ কৰিছোঁ আৰু গতিকে তাই আহি পাব 8 বজাত গতিকে সকলো ৰাইজৰ আমি সহযোগিতা কামনা কৰিছোঁ সকলো ৰাইজে যাতে শান্তি শৃংখলা বজাই ৰাখি আজিৰ এই সাংস্কৃতিক সন্ধিয়াটো ধুনীয়াকৈ উপভোগ কৰে এইবাৰ যিটো জুবিন বিহু হিচাপে বিহু উদযাপন কৰা হ'ল আৰু অলপতে বিহুৱতী নিশামণি হালৈৰ মৃত্যু হ'ল তেখেতসকলৰ উদ্দেশ্যে কি ক'ব নিশামণি হালৈ বাইদেউ তেখেতৰ অকাল মৃত্যুত আচলতে আমি বহুত মৰ্মাহত হৈছোঁ আৰু তাইৰ দৰে যি প্ৰতিভা সম্পন্ন এজন শিল্পী আমাৰ মাজৰ পৰা হেৰাই গৈছে আমি তেখেতক আজি শ্ৰদ্ধাৰে আমি সোঁৱৰিছোঁ আচলতে খুব দুৰ্ভাগ্যজনক এইবোৰ ঘটনা এতিয়া নিশাৰ পৰত মানে বিহুবিলাক হোৱাৰ কাৰণে আচলতে এইবিলাক ঘটিবলৈ পাইছে আগন্তুক দিনত অসমৰ যিবিলাক বিহু কমিটি আছে এই বিহু অনুষ্ঠানবিলাক যাতে অলপ আগতীয়াকৈ
মানে দিনৰ ভাগতে পাৰিলে কৰিব পাৰিলে ভাল হয়। আমিও চেষ্টা কৰিছোঁ যৎপৰোনাস্তি দিনৰ ভাগতে যিমান পাৰোঁ কাৰ্যসূচীবিলাক শেষ কৰিবৰ কাৰণে। আজি নিশামণি হালৈৰ নিচিনা এজনী বৰেণ্য শিল্পী বুলি ক'ব লাগিব, তেখেতে নাম গায়, বিহু নাচিছে, ধুনীয়াকৈ বিহু নাম গাব পাৰে। বহুত দুখ পাইছোঁ আমি, আৰু তেখেতক আমি এই চেগতে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ।